हेलो एभ्रिवान पल्लवी ब्लगर आन এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিলোঁ। এতিয়া 8:30 হৈছেহে। মই আজি ঘৰত নাই, মাহঁতৰ ঘৰত আছোঁ। আজি মোৰ ভাগিনৰ অন্নপ্ৰসন আৰু আজি দিনটো কেনেধৰণে পাৰ কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আপোনালোকেও মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু মৰম দিব বুলি আশা ৰাখিলোঁ। আৰু এয়া পেণ্ডেলৰ কাম কৰি Gulu mama nak kati di sini. Mama nak kati di te ama gulu. Mama nak kati di te. Ama gulung mama nak kati di sini ki. Aha. আৰু এয়া এতিয়া গোসাঁই আহিছে। আমাৰ নিয়ম আছে গোসাঁই আদৰি নিয়া এনেধৰণে আৰু এয়া সেয়া নিয়ম কৰি আছে। এয়া মাৰিয়ান itu আজি মামাম খাব আমাৰ ইয়ানে হয় নাই আজি মাম খাব Kau mau dupa mana? Kamu kau mana? Belaga orang kan diladen. এতিয়া অন্ন খোৱা নিয়ম হৈ গ'ল মোমায়েকে অন্ন খোৱালে আমাৰ দেমানুটোক আমাৰ গুলু সেকেন্ড লুক এটো এইবোৰ কি লগাই দিলে দেহাটো কি লগাইছে কি লগাই দিলে কি লগাইছে তাক কেমেৰা ফালে চোৱাবলৈ কি কৰিব লগা হৈছে সবচুটি প্ৰথমে এডে মুখখন আগতে ধুৱাই ল'ব লাগিছিলে হেৰি আছে নহয় মুখখন ধুৱাই লচোন মুখখন ধুৱাই লওঁ প্ৰথমে বেয়া হ'ব এইজন আমাৰ মামাজী মামায়ে ধেমালি কৰি আছিলে মোৰ লগত আৰু এইফালে এয়া খানা বনি আছে এয়া কেকটো আচলতে আমাৰ কটাই নহ'লে
এতিয়া কেক কাটিবহে এয়া কিবা এটা কোৱা কি কোৱা আৰু এতিয়া আমি আহি আছোঁ ফটো মাৰিবলৈ ওপৰলৈ দেৱজিতা ঐ দেৱজিতা দেৱজিতা আমি আগতীয়াকৈ খাবলৈ বহি দিলোঁ কোনো নহাকৈ খাবলৈ লৈছোঁ এয়া সন্ধ্যাই হ'লহি মামী মা বাহঁতে এনেই যিকোনো কথা পাতি আছে আৰু এয়া মই আমাৰ ডেৰ মানুহহঁতক লৈ আছোঁ এয়া চিপছ খাবলৈ মন গ'ল আকৌ এয়া দোকানৰ পৰা চিপছ নিবলৈ আহিলোঁ আজিৰ দিনটো সময়খিনি এনেকৈয়ে পাৰ কৰিলোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ বিশেষ ভালকৈ একো ভিডিঅ' বনাবলৈ নোৱাৰিলোঁ ইটো সিটো কামতো ব্যস্ত হৈ থাকিব লগা হ'ল যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই